আজি মই আপোনালোকৰ বাবে খুবেই টেষ্টি এটা বানানা চিপছৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মইনো বানানা চিপছ কেনেকৈ বনাওঁ বলকচোন চাওঁ। কল দুটা কাটাৰ আগত হাত দুখনত ভালকৈ মিঠাতেল অলপ লগাই ল'ব, কাৰণ কেঁচা কলৰ বহুত আঠা ওলায়। তাৰপিছত কাটিব, নহ'লে কোলা কোলা হৈ যাব পাৰে হাত দুটা। তাৰপিছত এতিয়া কল দুটা মই ভালকৈ গুচাই ল'ম। গুচাই পিনে আপোনালোকে চাকুৰেও কাটিব পাৰে, চিপছ কাটাই দিও কাটিব পাৰে, নিজৰ ইচ্ছা। চাকুৰেও মিহি মিহিকৈ কাটিব পাৰে। এয়া মই চাকু দিও মিহি মিহিকৈ কাটি দেখাইছোঁ আৰু চিপছ কাটা দিও কাটি দেখাম মিহি মিহিকৈ। যদি আপোনালোকৰ ঘৰত কাচকল আছে বনাওক, খাওক আৰু এনজয় কৰক। খুবেই টেষ্টি। চিপছখিনি কাটি হৈ গ'ল। এতিয়া মই ডাঙৰ বাচন এটাত পানী দি হালধি নিমখ দি পিনে অকণমান টাইম তিয়াই থৈ দিম। 5 মিনিট 10 মিনিট আপুনি যিমান টাইম তিয়াই থয়। তাৰপিছত 10 মিনিট হৈ গ'ল। এতিয়া পানীখিনি পেলাই দি এটা এটাকৈ কেৰাহীত দি ভাজি ল'ম। গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব, তেতিয়াহে কুৰকুৰীয়া হ'ব খাবলৈ। এইখিনি ৰেডি হৈ গৈছে আৰু গল্ডেন ব্ৰাউন হৈ গৈছে, কুৰকুৰীয়া হৈ গৈছে। এইখিনি নমাই লওঁ। তাৰপিছত বাকীখিনিও এনেকৈ এটা এটাকৈ ভাজি লওঁ। বাকীখিনিও এপিচ এপিচ দি পিনে ভাজি লৈছোঁ। বেছিকৈ নিদিব, যিমানখিনি তেল আছে সিমানখিনি জোৰাকৈয়ে দিব, তেতিয়াহে ভালকৈ কুৰকুৰীয়া হ'ব। এয়া মোৰ বানানা চিপছ ৰেডি হৈ গ'ল। খাবলৈ খুবেই টেষ্টি হৈছে, খুবেই কুৰকুৰীয়া হৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। এয়া চাওক, মই ভাঙি দেখাই দিছোঁ কিমান কুৰকুৰীয়া হৈছে। ঘৰতে খাওক বানানা চিপছ বনাই, কিমান কুৰকুৰীয়া। এবাৰ ট্ৰাই কৰি চাব, খুবেই খাবলৈ টেষ্টি হয়। कैसा है बेटा खाने के लिए? बहुत टेस्टी है। এই সৰু ল'ৰা খাব পাৰে। সৰু ল'ৰা, মোৰ ল'ৰাটোৱে খাবৰ কাৰণেও বনাইছোঁ, সেইকাৰণে মই মিৰ্চি পাউডাৰ দিয়া নাই। নহ'লে আপোনালোকে ইয়াত ৰেড চিলি পাউডাৰ দি খাব পাৰে ছটিয়াই।